ফিন একাডেমীলৈ আৰু এটা নতুন ভিডিঅ'লৈকে স্বাগতম। আজি আমি এনালাইচিছ কৰিম সোমবাৰৰ কাৰণে মাৰ্কেটৰ এটা কমপ্লিট পাৰ্সপেক্টিভ। কাৰণ মাৰ্কেটখনৰ যি হৈ আছে সবৰে কনফিডেন্স নোহোৱা হৈ গৈছে। ইনফেক্ট আজি আসাম ট্ৰিবিউনৰ প্ৰথম পৃষ্ঠাতে আমাৰ মানে শ্বেয়াৰ মাৰ্কেটৰ কথা দিছে। সো এনেকুৱা টাইপৰ মানে মহল হৈছে এতিয়া। সো অলপমানটো আমি ডিসকাস কৰিম আজি এই সবৰে পোৰ্টফোলিও বা কেনেকুৱা, কাৰণ এটা ডেডিকেটেড ভিডিও আহিব। আপোনালোকে কমেন্ট সেকশনত কি শেয়াৰ কেনেকুৱা আপোনাৰ পোৰ্টফোলিও কেনেকুৱা চলি আছে তাৰ কাৰণে প্ৰশ্ন সুধিব পাৰে। তাৰ আগতে আজি আমি এইটো এটা ডিসকাশন নহয়, এটা এনালাইসিস টাইপৰ ভিডিও হ'ব। চাওক, আমাৰ দুটা বস্তু ক'ব খুজি আছো। আমি ভাবি আছিলো 22,500 বা 22,700 মানত আমি লো বনি যাব, তাৰ পৰা ৰিকভাৰী ল'ব বুলি। কিন্তু মাৰ্কেটে কি কাম কৰিলে, মাৰ্কেটে অলৰেডি আৰু তলত আহি গ'ল। একচুৱেলি যোৱা ভিডিঅ'টোত আমি জনাইছিলোঁ যে এক্সপাইৰী ডেট যেনেকৈ তলত গৈছে, চ' নেক্সট ডে আমি এটলিষ্ট 250 মানত 200 to 300ৰ ভিতৰলৈকে এবাৰ আহি পেলাই ৰিকভাৰী ল'ব পাৰোঁ। কিন্তু মাৰ্কেট তেনেকুৱা নহ'ল। গেপ ডাউনটো খুলিছে। আমি এইখিনি এক্সপেক্টেশ্যন আছিল যে মাৰ্কেট তলত আহিব বুলি। চ' আমি ভাবি আছিলোঁ কি 350ৰ পৰা ৰিকভাৰী ল'ব বুলি, কিন্তু মাৰ্কেটে ৰিকভাৰী নল'লে। ইনফেক্ট মাৰ্কেটে আকৌ বেছিহে তলত গুচি আহিল আৰু এটা এনেকুৱা পৰ্যায় পাইছে এতিয়া 22,000 ব্ৰেক কৰিব বুলি। মই যদি আমি জনাওঁ, এইটো 5 মাহ ডাঙৰ কেণ্ডেল, দেন দুটামান সৰু কেণ্ডেল হৈ পেলাই আৰু ডাঙৰ কেণ্ডেল, আৰু এটা ডজি কেণ্ডেল হৈ পেলাই এতিয়া আকৌ ডাঙৰ চাউল। চ' দিছ ইজ নট এ গুড চাইন। মানে এইটো টপ বনোৱাৰ কাৰণে, মাৰ্কেটৰ টপ যেতিয়া বনে তেতিয়া এনেকুৱা এটা পেটাৰ্ণ হয়। এইটো যে মাৰ্কেট যে টপ বনাইছে সেইটো ভালকৈ গম পায়। কিন্তু এতিয়া বস্তুটো কি, মাৰ্কেটে আকৌ 26,000লৈকে আহিবনে নাই? য়েছ, মাৰ্কেট 26,000 আহিব, কিন্তু টাইম ল'ব এটলিষ্ট। আৰু মাৰ্কেট ওপৰত যোৱাৰ আৰু সবে ভাবি আছে 26,000 এইবাৰ ৰিকভাৰী ল'লে 26,000 যাব বুলি। সেইটো নহয়। এইখন মাৰ্কেটত 26,000 যোৱাটো অলপমান দিগদাৰী আছে। এটলিষ্ট এবছৰ 6 মাহমান লাগি যাব হাই টাচ হওঁতে। এটা ৰেলী আহিব পাৰে 25,200লৈকে, কাৰণ এতিয়া মাৰ্কেটত ষ্ট্ৰাকচাৰেলি কিছুমান চেঞ্জ হৈছে। মাৰ্কেট ষ্ট্ৰাকচাৰেলি চেঞ্জ হোৱা মানে কি হৈছে, এটা হৈছে মাৰ্কেটৰ পাৰ্টিচিপেণ্টছ থাকে। আপোনালোকে যিবোৰ মাৰ্কেট পাৰ্টিচিপেণ্টছ মানে কি হয়, ৰিটেইল ইনভেষ্টৰ হয়, তাৰপিছত ইনষ্টিটিউশ্যন হয়, DII হয়, FII হয়, তাৰপিছত প্ৰমোটাৰ্ছো হয়, আৰু মেইন হৈছে ফাণ্ড হাউচ। চ' এতিয়া কি হৈছে, মাৰ্কেটত ষ্ট্ৰাকচাৰেলি কিছুমান প্ৰব্লেম আহি গৈছে। যেতিয়া ষ্ট্ৰাকচাৰেলি প্ৰব্লেম আহে তেতিয়া কি হয়, মাৰ্কেটে একো বুজি নাপায়। মানে ভেলুৱেশ্যন কি, বা ভেলুৱেশ্যন বস্তুটো কি, বা কিমানলৈকে বটম বনিব, কেতিয়া পইচা লগাব লাগে, এইবোৰ একো বুজি নাপায়। ৰিচেণ্টলি জিৰ'ধাৰ এটা ডেটা শ্বেয়াৰ কৰিছে তেওঁলোকে। ইন দ্য লাষ্ট 2 month, মানে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ মানে ট্ৰেডিং ভলিউম প্লাছ ডিমেট একাউণ্টৰ ভলিউম 60% ডাউন হৈছে। ট্ৰেডিঙত মানে অপশ্যনত ট্ৰেডিঙত 60% ডাউন হৈছে, আৰু আপোনাৰ ডিমেটৰ যিবোৰ একাউণ্ট হয় সেইবোৰত অলমষ্ট 40% ডাউন হৈছে। আৰু ক্লজিং অফ ডিমেট একাউণ্ট ডেট ইজ অলমষ্ট 25% ক্লজিং কৰা মানে ইটছ এ ভেৰি বিগ নাম্বাৰ। এইটো বহুত ডাঙৰ। মানে আপোনালোকে ভাবি আছে 25% মানে কি? ডিমেট একাউণ্ট 25% বন্ধ হোৱা ইজ এ ভেৰি মানে এলাৰ্মিং। জেনেৰেলি এইটো ফিগাৰ আগতে কিমান আছিল, যেতিয়া প্ৰি ক'ভিডৰ আগত কিমান আছিল, বাছ 3-4% মান আছিল। এতিয়া সেইটো ফিগাৰ 25% হৈছে। চ' ইটছ এ ভেৰি বিগ নাম্বাৰ। চ' মাৰ্কেটত মানে এতিয়া কি হৈছে, ৰিটেইল ইনভেষ্টৰ নাই। আৰু মাৰ্কেট আপোনাৰ 2024ত মাৰ্কেট চলি আছিল কিয়? জাষ্ট বিকজ অফ ৰিটেইল ইনভেষ্টৰে পইচা সোমাই আছে, চিফ্ট কৰি আছে তাৰ কাৰণে। এতিয়া কি হ'ল, এতিয়া সেইটো চিটুৱেশ্যন নাই। এতিয়া উল্টা হৈছে, এতিয়া মাৰ্কেটৰ পৰা পইচা গুচি গৈ আছে। চ' এইটো যিটো ষ্ট্ৰাকচাৰেল চেঞ্জ, সেইটো কি হ'ব, সেইটোৱে কিছুমান ইনভেষ্টৰ মাৰ্কেটৰ পৰা নোহোৱা কৰি দিব।
যি 25% মানুহ যোনে ডিমেট একাউণ্ট ক্ল'জ কৰিছে তেওঁলোক আৰু শ্বেয়াৰ মাৰ্কেটত নাহে এটলিষ্ট ফৰ 4 to 5 years তেওঁলোকে বেলেগ বিজনেছ বা বেলেগ কিবা কিবি কৰিব চ' তেওঁলোক ঘূৰি নাহে সেইটো এটা প্ৰব্লেম হৈ যায় এটলিষ্ট নেক্সট 6 মাহ 7 মাহত নাহে তেওঁলোক আহিব প্ৰায় 4-5 বছৰমান পিছত বা যেতিয়া পইচা আহে তেতিয়া চ' এইটো এটা প্ৰব্লেম আহি গৈছে মাৰ্কেটে ছাপোৰ্ট কিয় লোৱা নাই মাৰ্কেটে ছাপোৰ্ট এইকাৰণে লোৱা নাই বহুতৰে পজিশ্যন আছিল সেইবোৰ বিকি গৈ আছে MTFত আৰু যিহেতু বায়াৰ্ছৰ অভাৱ তাৰ কাৰণে মাৰ্কেটে ৰিকভাৰী ল'ব পৰা নাই মানে যিকোনো এটা শ্বেয়াৰতে আপোনালোকে চাব যায় 500টা কোৱাণ্টিটি যদি বিকিব যায় লগে লগে শ্বেয়াৰৰ প্ৰাইচটোৰ দাম 2-3% তলত গুচি আহে আই এম টকিং এবাউট নিফটি মানে স্মল কেপ 250 চ' তেনেকুৱা বিলায় চ' এতিয়া মাৰ্কেটৰ চাওক যেতিয়া লিকুইডিটিৰ অভাৱ হয় ন তেতিয়া কি হয় মাৰ্কেটত ছাপোৰ্ট কি বস্তু টেকনিকেল কি বস্তু ভেলুৱেশ্যন কি বস্তু এইবোৰ একো বুজি নাপায় মাৰ্কেটৰ যদি আমি ভেলুৱেশ্যন চাব যাওঁ যে কিছুমানে ক'ব হাই ভেলুৱেশ্যন আছে মই নকওঁ হাই ভেলুৱেশ্যন এতিয়া ভালেখিনি মানে ইণ্ডিয়াৰ যিটো ইকনমি যিটো পিক আপ হৈছে পষ্ট মানে UPI মানে এই পেটিএম অহাৰ পিছত যিটো হাৰত আমাৰ ইকনমি বাঢ়িছে চ' ইট ইজ এডজাষ্টেড ইন এ ৱে কি মাৰ্কেট এটলিষ্ট 18-19ৰ ভিতৰত মাৰ্কেট বহুত এট্ৰেক্টিভ হৈ যায় কাৰণ ইণ্ডিয়া এতিয়া এটা ষ্ট্ৰং মমেণ্টামত আছে চ' সেইটো ইকনমি ৱাইজ মাৰ্কেটত এতিয়া প্ৰব্লেম নাই যিটো 6 মাহমান আগতে আছিল এতিয়া ইকনমি আকৌ ৰিভাইভ হ'ব ধৰিছে কিন্তু মাৰ্কেট একচুৱেলি কি হয় মাৰ্কেটে সদায় 3-4 মাহমান আগতে ৰিয়েকশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ে মানে এইবাৰ এইকাৰণে কৰা নাই এইবাৰ লিকুইডিটিৰ অভাৱ হৈ আছে মাৰ্কেটত চ' যোৱাকালি যিটো ফল আহিল এইটো এটা ভাল মানে ফিগাৰ নহয় অলমষ্ট আমি কি বুলি কওঁ চাওক ইয়াৰ পৰা এটা ৰিকভাৰী এটা মানে শ্বাৰ্প পুল বেক আহিব ইটছ ন' ডাউট পুল বেক এটা আহিব ইমানখিনি এই 5 মাহ যদি তলত পৰিয়ে থাকে তেনেহ'লে এটা মাহ এনেকুৱা আহিব পজিটিভ আহিবই ন' ডাউট আৰু মোৰ মাৰ্চ মাহৰ ছেকেণ্ড হাফৰ পৰা বোধহয় মাৰ্কেটখন ৰিকভাৰী ল'ব লাগে যেন মানে লাগিছে আৰু সেইটো ৰিকভাৰী কিমানলৈকে যাব পাৰে 24,400-500লৈকো যাব পাৰে বিকজ শ্বৰ্ট যিহেতু আছে মাৰ্কেটখনত চ' সেইটো ৱাইণ্ড আপ হ'লে মাৰ্কেট ৰিকভাৰী লয় চ' এতিয়া মেইন কথাটো হ'ল কি যিটো ইনভেষ্টৰৰ যিটো চেণ্টিমেণ্ট যিটো মানুহে ভাবি আহিছিল যে আমি শ্বিফ্ট কৰিম এই কিছুমানে ইউটিউবত দেখাই নহয় বোলে 5,000কে মাহে মাহে কৰি যাবা তেনেহ'লে 15 বছৰ পিছত কৰ'ৰপতি বা 10 বছৰ পিছত কৰ'ৰপতি বুলি এতিয়া তেওঁলোকৰ আজিকালি সেইবোৰ ভিডিঅ' নাহে কাৰণ যোনে শ্বিফ্ট কৰি আছিল তেওঁলোকৰতো এতিয়া নিগেটিভ ৰিটাৰ্ণত কাৰণ সেইবোৰ ষ্টাৰ্ট হৈছিল কেতিয়া 2024ত ষ্টাৰ্ট হৈছিল 2023ৰ লাষ্টৰ পৰা ষ্টাৰ্ট হৈছিল চ' ডেট উইল বি এৰাউণ্ড এইটো যিটো 21,000ৰ পৰা যেতিয়া 21,000 যেতিয়া ক্ৰছ কৰিছিল তেতিয়া এইবোৰ মিমছ আৰম্ভ হৈছিল তো তেওঁলোকে কি কৰিছে তেওঁলোকে গোটেইখিনি এইটো যিটো 20,000ৰ পৰা যিটো 26,000লৈকে আহিল শ্বিফ্ট কৰি তেওঁলোকে অলৰেডি হাতত লৈ ল'লে চ' দে আৰ ইন নিগেটিভ আৰু তেওঁলোকৰ টপ আপটো বহুত ওপৰত হৈছিল চিপৰ এমাউণ্টটো বহুত NAV বহুত কম পাইছে কাৰণ আৰু NAV ৰেটটো বহুত তলত আহিছে চ' সেইটো এটা প্ৰব্লেম আছে আৰু যিহেতু তেওঁলোকে নিগেটিভ দেখা ষ্টাৰ্ট হৈছে চ' দে আৰ ইন পেনিক এতিয়া দুটা প্ৰব্লেম যদি তেওঁলোকে শ্বিফ্ট যদি এতিয়া বন্ধ কৰে তেনেহ'লেতো এইখন মাৰ্কেট চিধা 21,000 মান পাই যাব কাৰণ এতিয়া DIA মাৰ্কেটখন বচাই আছে যোৱাকালি ফিগাৰ এটা আহিছে FI দে আৰ চেলিং অলমষ্ট 11,000 crores বাট টু কাউণ্টাৰ দেট এফেক্ট DIA 11,000ৰো বাই কৰিছে চ' কাউণ্টাৰ হৈ আছে FI চেলিং ফিগাৰটো বাট ৰিটেইলৰ পজিশ্যনবোৰ তলত গৈ আছে অলৰেডি বহুতে কিছুমানে কৈ আছে বোলে ETF কৰিব লাগে নেকি এতিয়া ETF চাওক ETF সেইবোৰ হয় যোনে মানে ইনফ্লেশ্যন বিট কৰিবৰ কাৰণে ষ্টক মাৰ্কেটত মানে পইচা জমা কৰে ঠিক আছে কাৰণ চবৰে এটা এক্সপেক্টেশ্যন আছে যে 12-13% পাব চ' ETF কৰি থোৱাই ভাল FDকে বেছি ৰিটাৰ্ণ পাম চ' ঠিক আছে তেনেকৈ ETF কৰিব পাৰে বাট ETFত কি হয়
ETF শ্বিফ্ট কৰি গ'লে ভাল, কাৰণ লামচাম যদি কৰিব যায় তেনেহ'লে এইটো লেভেলত 25% মান কৰিব পাৰে, কিন্তু ৰিটাৰ্ণ এটলিষ্ট 3-4 বছৰ লাগিব আপোনালোক ভাল ৰিটাৰ্ণ এটা যদি চাব খোজে। কাৰণ ETFত কি হৈ আছে, যিটো স্মল কেপৰ যিটো ETF হয়, স্মল কেপৰ এতিয়াতো বহুত ডাউনত আছে হয়, বাট তেওঁলোকে সোনকালে ৰিকভাৰী নল'ব। কিন্তু ষ্টকত যদি ইনভেষ্ট কৰে তেনেহ'লে কি হ'ব, কিছুমান ষ্টক আছে যিবোৰ ষ্টক মানে এট্ৰেক্টিভ লেভেলত আহিছে এতিয়া, আৰু মাৰ্কেটখনত কি হ'ব, নিফটি 25,000লৈকে যাব পাৰে, কিন্তু কিছুমান ষ্টক কি হ'ব, ইয়াৰ পৰা ডাবলো হ'ব। ভাল কিছুমান ষ্টক আছে ইয়াৰ পৰা ডাবলো হ'ব, কিছুমান ট্ৰিপুলো হ'ব। চ' এতিয়াৰ কথাটো, কাৰণ এইটো কিয় হয়, যেনেকৈ গডৰেজ ফিলিপছ, এই শ্বেয়াৰটো কি হৈছে, মই জাষ্ট এটা মানে এক্সাম্পল দিছোঁ। গডৰেজ ফিলিপছত হঠাতে কি হ'ল যে প্ৰায় এমাহতে এই ষ্টকটো ডাবল হৈ গৈছিল। চাব 42,200ৰ পৰা এইটো গৈ পেলাই অলমষ্ট 8,000 পাব ওলাইছিল, মানে 7,700। চ' আল্টিমেটলি কিমান হয়, 70% ৰিটাৰ্ণ। চ' ডেট ইজ ইন 1 month। কি হয় এইবোৰত, যিহেতু মাৰ্কেটখন ডাউন, চ' কি হয়, চবে এটা শ্বেয়াৰতে সোমাই দি দিয়ে। চ' সেইকাৰণে এনেকুৱা কিছুমান শ্বেয়াৰ ওলাব যোনে 200, 300, 400% ৰিটাৰ্ণ দিব, বিকজ ইট উইল হেভ দ্য কনচেনট্ৰেটেড, মানে কনচেনট্ৰেশ্যন বহুত বাঢ়ি যাব সেইবোৰ শ্বেয়াৰত। আৰু তেনেকুৱা শ্বেয়াৰ কি হয়, এটা ছেক্টৰ ওলাব যিটো ছেক্টৰ নতুনকৈ মানে এটা জান পাই যাব, কিন্তু আগৰ যিবোৰ শ্বেয়াৰ্ছ আছে, আগৰ যিবোৰ ছেক্টৰ আছে যেনেকৈ ডিফেন্স বা বাকী সেইবোৰে ইমান পাৰফৰ্ম নকৰিব পাৰে, কিন্তু কিছুমান নতুন মানে ছেক্টৰ ওলাব যিবোৰে আউট পাৰফৰ্ম কৰিব। এটা কথা এইটো যে ইয়াৰ পৰা এটা বাউন্স আহিব, সেই বাউন্সত গোটেইবোৰ ষ্টকছ মানে এটলিষ্ট ইয়াৰ পৰা যিটো লেভেল আছে, আজিৰ কাৰেণ্ট লেভেল আছে, তাৰ পৰা 10-15% ওপৰত আহিব। সেইটো হ'বই, ঠিক আছে, কাৰণ এটা শ্বৰ্ট কাভাৰিং ইফেক্ট এটা আহিব মাৰ্কেটত। চ' সেইটোৱে বোধহয় মাৰ্কেটখন ৰেলী কৰি দিব। চ' তাৰ কাৰণে 10-15% ষ্টকত মুভমেণ্ট আহি যাব। কিন্তু কি হয়, আপোনালোকে যদি ভাবি আছে সেইটো আহি গ'লে মানে মাৰ্কেট ৰিকভাৰী লৈ যাব বুলি, মাৰ্কেট ৰিকভাৰী নহয়। তাৰপিছত সেই যিবোৰ ষ্টক মানে অলৰেডি পাৰফৰ্মেঞ্চ নিদিয়ে, সেইবোৰ আকৌ মানে বাউন্সটো মাৰি পেলাই আকৌ তললৈকে আহি যাব, যি লেভেলত আছিল আকৌ তললৈকে আহি যাব। চ' এতিয়া মাৰ্কেট এনেকুৱা, ইটছ এ ভেৰি মানে ইণ্টাৰেষ্টিং এইকাৰণে আমাৰ কাৰণে মানে অলপমান ভাল লাগে মোৰ এনেকুৱা মাৰ্কেট, বিকজ যোৱা 2 বছৰ এনেকুৱাই হৈ আছিল যে কুছ ভি খৰিদো পইচা বনিব। তেনেকুৱা হ'লে কি হয়, ভেলুৱেশ্যন, মাৰ্কেট কি, এইবোৰ একো নাচায়। কিন্তু এতিয়া কি হ'ব, এতিয়া আমি যিটো আচল যিবোৰ ট্ৰেডাৰ ন, তেওঁলোকৰ মতে মাৰ্কেটখন যেতিয়া মানে চলা আৰম্ভ কৰে, তেতিয়া কি হয়, ৰিটাৰ্ণ অলপ ভাল পাব পাৰি আৰু ভয় নোহোৱাকৈ ৰিটাৰ্ণ ল'ব পাৰি। চ' চাব গ'লে যদিও মাৰ্কেট ডাউন আছে, মোৰ দুটা এই লাষ্ট জানুৱাৰী মোৰ এটা মানে ল'ব লগা হৈছে হিট। তাৰপিছত ফেব্ৰুৱাৰীত বেছি ইমান এটা লছ হোৱা নাই। ইনফেক্ট ফেব্ৰুৱাৰীত মোৰ 6-7 লাখ যদিও লছ হৈছে, বাট ডেট ইজ কি হয়, এনেকুৱা মাৰ্কেটত 6-7 লাখ টকা লছ হোৱা মানে মই ভাবোঁ ইমান প্ৰব্লেমেটিক নহয়। কিন্তু প্ৰফিটটো নাহে, বাট কি হ'ব, সেইবোৰ যিমানে লছ কমাব পাৰি সিমানে ভাল। চ' মই ভাবোঁ যে মাৰ্কেটে এইটো বেছি দিন নাই, খুব বেছি এসপ্তাহমান আছে, তাৰপিছত ৰিকভাৰী ল'ব লাগে। এতিয়া সেই এসপ্তাহত মাৰ্কেট কিমানলৈকে আহে ক'ব নোৱাৰি। ইয়াৰ পৰা আৰু 400-500 পইণ্টছ তলত আহিব পাৰে নেকি, হয় আহিব পাৰে, কিন্তু তাৰ পৰা শ্বাৰ্প ৰেলীও আহিব, সেইটোও মনত ৰাখিব। তাৰ পৰা শ্বাৰ্প ৰেলীও আহিব। 21,800ৰ পৰা 800 যদি আহি যায় ন, তেনেহ'লে কি হ'ব, তাৰ পৰা শ্বাৰ্প ৰেলীও আহিব, কাৰণ এইটো লেভেলৰ পৰা বহুত বাৰ ৰিকভাৰী লৈছে মাৰ্কেটে। এইটো মই আঁকি দিছোঁ। চ' ইয়াৰ পৰা 300 পইণ্ট, ঠিক আছে। চ' ইয়াৰ পৰা শ্বাৰ্প ৰিকভাৰী লৈ লয় মাৰ্কেটে, চব প্ৰত্যেকবাৰে ৰিকভাৰী লৈছে। চ' শ্বৰ্টছ যদি এক্সিট কৰিব লাগে, দিছ ইজ দ্য বেষ্ট অন। ইয়াৰ পিছত শ্বৰ্ট নাহে। মোৰ কিয় লাগি আছে, টেকনিকেলি আহিব পাৰে, আহিবও পাৰে, মই এইটো নকওঁ যে নাহে, কিন্তু কেতিয়াবা কি হয়, এনেকুৱা ৰঙা কেণ্ডেল হোৱাৰ পিছত সামান্য গেপ ডাউন খুলি পেলাই অহাকালি
22 কাৰণ 22,000 বস্তুটো সেইটো এটা মানে চাইক'লজিকেল লেভেলো হয় ন চ' কেতিয়াবা কি হয় তাৰ পৰাই মাৰ্কেট ৰিকভাৰী ল'ব পাৰে 200 পইণ্টৰ তলত নাহিব পাৰে চ' দুইটা মানে ফিগাৰ্ছ এটা হৈছে কি 21,800ৰ পৰা সদায় ৰিকভাৰী লৈ আছে আৰু এটা হৈছে 22,000 ডেট ইজ এ চাইক'লজিকেল নাম্বাৰ চ' এই দুইটা বস্তু যিহেতু কনফ্লুৱেঞ্চ হৈ আছে চ' 22,000ৰ পৰাও ৰিকভাৰী আহিব পাৰে নহ'লে 21,800ৰ পৰা আহিব চ' শ্বৰ্টৰ কাৰণে এতিয়া মাৰ্কেটখন নাই শ্বৰ্টছৰ কাৰণে মাৰ্কেট অলৰেডি আমি কি হৈছে নিফটিৰ কিছুমান কল লৈছোঁ মিড কেপত যিটো ভাবি আছিলোঁ ল'ম বুলি মিড কেপত লোৱা নহ'ল বাট নিফটিত লৈ লৈছোঁ বাকী যি হয় হ'ব লটাৰীহে লৈছোঁ সেইটো কিন্তু ইয়াৰ পৰা যদি ৰিকভাৰী লয় ন তেনেহ'লে এইটো 23,000 ফাৰ্ষ্ট আহিব এইটো ৰিকভাৰী ল'লে ইমানখিনিলৈকেতো প্ৰথমবাৰ 22,800 এবাৰ আহিবই কাৰণ সেইটো এনেকুৱা এটা ফিগাৰ যিটো মানে বহুত বাৰ মানে টেষ্ট হৈছিল আৰু যিহেতু মাৰ্কেট তলত আহিছে চ' কি হ'ব এবাৰ শ্বৰ্টছ কাভাৰিং এনেকুৱা আহিব সেইটোৱে বোধহয় 21,000 কি 21,800 কি 23,000ও একেবাৰতে যাব পাৰে তাৰপিছত কি হয় নাজানো বাট আহি আছে এটা শ্বাৰ্প মুভ বাট বি প্ৰিপেয়াৰ্ড ফিক্স বহুত তলত মানে যোৱাকালি ইমান ডাঙৰ মানে এটা চেল অফ অহাৰ পিছতো ভিক্স চাব গ'লে জাষ্ট কিমান সামান্যহে ওপৰত উঠিছে চ' 4%হে গেইন হৈছে চ' ইটছ এ ভেৰি ডিফিকাল্ট টু আণ্ডাৰষ্টেণ্ড ইমানখিনিয়ে আৰু আপোনালোকৰ কি আৰু কিছুমানে কৈ আছে ক্ৰিপ্ট'ত যাব লাগে নেকি ক্ৰিপ্ট' বস্তুটো হৈছে আমি জাষ্ট এক্সাৰচাইজ কৰি আছোঁ কিন্তু টাইম লাগিব বহুত বস্তুটো অলপমান ভলেটাইল গতিকে নতুনকৈ শিকি আছোঁ বস্তুটো পইচা এটা একাউণ্টত বনাইছিলোঁ এৰাউণ্ড 15,000 টকা মই লগাইছিলোঁ 15,000 15,000 18,000 বনালোঁ 18,000 বনাই পেলাই লগে লগে মই সেই প্ৰফিটটো চিধা বেংকত লৈ আহিছোঁ তাৰপিছত সেই ৰিমেইনিং 15,000 যি আছিল ন সেইটো একেবাৰে জিৰ' হৈ গ'ল চ' এইটো ছাষ্টেইনেবল নহয় বাট সেয়ে মাৰ্কেট কি কয় চব বস্তু অলপ ট্ৰাই কৰি চাব লাগে এইটোৱে আৰু আপোনালোকৰ হাতত কি ষ্টকছ আছে সেইটো জনাব আমি এটা ডেডিকেটেড ভিডিঅ' বনাম কাৰণ চবৰে পৰ্টফলিঅ'ৰ অৱস্থা বহুতে বেয়া গতিকে এটলিষ্ট এইখিনি টাইমত আপোনালোকৰ যিটো এটা বিশ্বাস আছিল শ্বেয়াৰ মাৰ্কেটৰ ওপৰত সেইটো মানে এটলিষ্ট প্ৰটেক্ট কৰিব লাগিব এইখিনিয়ে আমি মাৰ্কেটৰ ৰিকভাৰী এটা দেখি আছোঁ অতি সোনকালে মে বি নেক্সট উইক আহিব পাৰে থেংক ইউ